নমস্কাৰ বন্ধুসকল আমাৰ চেনেল প্ৰণৱ এডু প্লাছৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ মই প্ৰণৱে আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো আসাম হিষ্ট্ৰী অৰ্থাৎ অসম ইতিহাসৰ 10টা অতি কমন এমসিকিউ যিবোৰ নেকি এডিআৰই আসাম পুলিচ আৰু অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবেই বেছি ইম্পৰ্টেন্ট। তেনেহলে আহকচোন বন্ধুসকল অলপ পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমাৰ প্ৰথমটো কোৱেশ্চন, কোনে কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কোচবিহাৰলৈ স্থানান্তৰিত কৰিছিল? Who shifted the capital of Kamrup from Kamrup Nagar to Kochbihar? Option A, Vishwasinha, B, Naranarayan, C, Nilambar, D, Narasingha. ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন বি নৰনাৰায়ণ। কোচৰজা নৰনাৰায়ণে ৰাজধানী কামৰূপ নগৰৰ পৰা কোচবিহাৰলৈ স্থানান্তৰ কৰিছিল। নৰনাৰায়ণ আছিল বিশ্বসিংহৰ পুত্ৰ। কুৱেশ্যন নম্বৰ 2, কমতা ৰাজ্যৰ শেষ ৰজা কোন আছিল? হু ৱাজ দ্য লাষ্ট কিং অফ কমতা কিংডম? অপশ্যন এ নৰসিংহ, বি বিশ্বসিংহ, চি নীলাম্বৰ, ডি নৰনাৰায়ণ। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন চি নীলাম্বৰ। কমতা ৰাজ্যৰ শেষৰজন ৰজা আছিল নীলাম্বৰ। তেওঁৰ পাছতেই কোচ ৰাজ্যৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 3, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ কিংডম? অপশ্যন এ নৰনাৰায়ণ, বি বিশ্বসিংহ, চি চিলাৰায়, ডি নীলাম্বৰ। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ। তেওঁ 1515 খ্ৰীষ্টাব্দত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ নৰনাৰায়ণ আৰু চিলাৰায়ৰ পিতৃ আছিল। কুৱেশ্যন নম্বৰ 4, নৰনাৰায়ণৰ দিনত অসমলৈ অহা প্ৰথম ইংৰাজ পৰ্যটকজন কোন আছিল? হুইচ ইংলিছ ট্ৰেভেলাৰ কেম টু আছাম ডিউৰিং নৰনাৰায়ণছ ৰেইন? অপশ্যন এ ক্লাইভ, বি ৰাল্ফ ফিটছ, চি হকিন্স, ডি বাৰ্নিয়াৰ। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি ৰাল্ফ ফিটছ। নৰনাৰায়ণৰ সময়ত 1583 খ্ৰীষ্টাব্দত অসমলৈ অহা প্ৰথম ইংৰাজ পৰ্যটক আছিল ৰাল্ফ ফিটছ। কুৱেশ্যন নম্বৰ 5, বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? হোৱাট ৱাজ দ্য নেম অফ দ্য লাষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি? অপশ্যন এ সমুদ্ৰ বৰ্মন, বি সূৰ্য বৰ্মন, চি মহেন্দ্ৰ বৰ্মন, ডি ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা। তেওঁ খুব কম বয়সতে ৰজা হৈছিল বাবে তেওঁক কুমাৰ ৰজা বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 6, গৌৰীনাথ সিংহই ৰাজধানী কলৈ স্থানান্তৰিত কৰিছিল? টু হুৱেৰ ডিড গৌৰীনাথ সিংহ শিফ্ট হিজ কেপিটেল? অপশ্যন এ ৰংপুৰ, বি যোৰহাট, চি শিৱসাগৰ, ডি গুৱাহাটী। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি যোৰহাট। যোৰহাটলৈ গৌৰীনাথ সিংহই ৰাজধানী স্থানান্তৰিত কৰিছিল। কুৱেশ্যন 7, ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? হু এষ্টাব্লিছড দ্য ভৌম ডাইনেষ্টি? অপশ্যন এ ভগদত্ত, বি নৰকাসুৰা, চি ব্ৰজদত্ত, ডি বানা। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি নৰকাসুৰ। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, গুৱাহাটীৰ বিখ্যাত দীঘলী পুখুৰীটো কোনে খন্দাইছিল? হু এক্সকেভেটেড দ্য ফেমাছ দীঘলী পুখুৰী ইন গুৱাহাটী? অপশ্যন এ নৰকাসুৰা, বি ভগদত্ত, চি বানা, ডি সূৰ্যবৰ্মন। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি ভগদত্ত। ভগদত্তই গুৱাহাটীৰ পাণবজাৰ স্থিত এই দীঘলী পুখুৰীটো তেওঁৰ জীয়েক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়াৰ সময়ত খন্দাইছিল বুলি বুৰঞ্জীত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 9,
ভগদত্তৰ হাতীটোৰ নাম কি আছিল? হোৱাট ৱাজ দ্য নেম অফ দ্য ভগদত্তছ এলিফেণ্ট? অপশ্যন এ সুপ্ৰতীক, বি ঐৰাৱত, চি হস্তিকা, ডি অশ্বস্থামা। বন্ধুসকল, এইটো খুবেই বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপশ্যন এ সুপ্ৰতীক। সুপ্ৰতীকা আছিল ভগদত্তৰ হাতীটোৰ নাম। কুৱেশ্যন নম্বৰ 10, ভগদত্তৰ আন এটা নাম কি আছিল? হোৱাট ৱাজ দ্য আনাডাৰ নেম অফ ভগদত্ত? অপশ্যন এ শৈলালয়, বি সুপ্ৰতীক, চি বজ্ৰদত্ত, ডি সূৰ্যবৰ্মন। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন এ শৈলালয়। ভগদত্তৰ আন এটা নাম আছিল শৈলালয়। বন্ধুসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত আমাক জনাব। লগতে কুৱেশ্যনবোৰে যদি আপোনাক উপকৃত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'সমূহ লাইক কৰি দিব। পুনৰ লগ পোৱাৰ আশাৰে মই প্ৰণৱ। জয় হিন্দ, জয় অসম।